ও লাকি কি কৰি আছা তুমি এই বালা লাৰি সব একদম কি কৰি ফেলছা দেখোন তুমিও হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জহা ভুল তো নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এইটো ছেকেণ্ড ব্লগ হয় যোৱা আগত আপোনালোকক ভিডিঅ' এটা দিছিলোঁ তো ভিডিঅ'টো আপোনালোকে চাইছিলে তো আজি মই আপোনালোকক কিবা এটা ক'ব খুজিছোঁ যে মই তাৰমানে কি হ'ল আজি অলপ দেৰি হ'ল মইতো ব্লগ তাৰমানে সেনেকৈ মই টাইম নাপাওঁ তো ৰাতিপুৱা তাৰমানে মৰ্ণিং ডিউটি আছিলে মই কোম্পানী এটাত কাম কৰোঁ তো কাম কৰিলে ডিউটিত যাওঁ ডিউটিত যাব লগা হ'লে তাৰমানে সময় নহয় তো এতিয়া ডিউটিৰ পৰা আহিছোঁ আহি এতিয়া টাইম হৈছে আপোনাৰ 3:40 তো মই ভিডিঅ'টো আজি অলপ দেৰি হ'ল বনোৱাত তো আপোনালোকে যাতে বেয়া নাপায় তো নেক্সট মই টাইমত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে যাতে সদায় আপোনালোকে মোৰ ভিডিঅ'বিলাক পাব আৰু ভিডিঅ'বিলাক আপোনালোকে চাব আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ এটা কৰি দিব যাতে তো আজি মই আপোনালোকক দেখুৱাওঁ এই গাড়ীত কিয় উঠিছা তুমি আৰু কিয় উঠিছা তাতে পল্লি কি হ'ব হাৰামুৰা গটা ভাঙি যাব দেখোন ও লাকি তোমার কি হয়েছে আজি আগা আছি হয় নাকি কেইবাৰ আগলি আজি দুইবাৰ এই আজি বোলে আজি লাকিৰ বোলে হাগা হৈছে কি ক'ম আৰু তাৰমানে কালি কি হ'ল যোৱাকালি তাৰমানে সি এটা মই কেক আনি দিছিলোঁ কেক নহয় আৰু আইচক্ৰীমো এটা আনি দিছিলোঁ তো মিছা ক'লে কি হ'ব আইচক্ৰীমটো খাই তাৰমানে তাৰ অলপ সেই হৈছে পেটৰ অলপ প্ৰব্লেম হৈছে ক'ত ঘূৰি আছা হেল্ল' ফ্ৰেণ্ডছ তো মোৰ মুনুৱে কিবা ক'ব আজি মুনু তোমাৰ ঘৰ ক'ত কৈ দিয়া हाजू हाजो हाजो ক'ত हाजू रंगिया भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को हाजो रामदिया আপোনালোকে শুনা নাম শুনিছেনে ক'ৰবাত হাজো ৰামদিয়া আপোনালোকে যদি যোৱা নাই যাব পাৰে হাজো ৰামদিয়া বহুত ধুনীয়া জেগা হয় তো হাজোততো আপোনালোকে জানে মাধৱ মন্দিৰ বিখ্যাত তাৰপিছত আপোনালোকৰ আৰু আছে পুৱামক্কা দৰগাহ আপোনালোকে সকলো তাতে যাব পাৰে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে চাব পাৰে তো মই আপোনালোকক আমাৰতো ঘৰখনৰ কথা ক'লোৱে তো মই সেনেকৈ আগতে তাৰমানে মই সেনেকুৱা ভিডিঅ' মই বনোৱা নাছিলোঁ এতিয়া বনাই আছোঁ তো আপোনালোকে চাই যাব এই আপোনালোকক মই ৰাস্তাটো দেখাম আমাৰ গাঁৱৰ চাব তো ইয়াৰ ৰাস্তাটো চাওক আমাৰ ঘৰৰ কাষৰ এইটো হৈছে আমাৰ প্লেচ ৰাস্তা ইয়াৰ পৰা ওলাই গ'লে অকণমান আগত ৰেল গেট আছে তাৰপিছত আপোনালোকে তাৰ পৰা অকণমান গ'লে আপোনালোকে কেন্দুকণা আমাৰ কেন্দুকণা জেগাত পাব ইয়াত আগত এটা মছজিদ আছে ইয়াত ঘৰ আছে তো আমাৰ ঘৰটো মানে এইখিনিত আছে এইটো আপোনালোকৰ প্লেচটো আপোনালোকে দেখাব তো আপোনালোকে চালে তো আপোনালোকক পূৰা সেইটো দেখুৱাই দিওঁ তো এইটোৱে আমাৰ ঘৰ তো আপোনালোকক মই দেখাইছোঁ পোৱাৰ আগতে তো আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ আজি অলপ লাকিয়ে তাৰমানে ডিষ্টাৰ্ব কৰি আছে মোক ৰাতিপুৱাই মোক ফোন কৰিছে মই ডিউটিত আছিলোঁ ডিউটিত থাকোঁতে ফোন কৰি মোক কৈছে যে পাপা তুমি আহোঁতে ৰং লৈ আহিবা কিন্তু ৰং মই কেনেকৈ আনো এতিয়া দোকানো বন্ধ এইখিনি টাইমত তাক বোলে দীঘল ৰং লাগে কিবা কি ৰং লাগে তোমাক মস্ত দীঘল ৰং লাগে মস্ত ইমান দীঘল বাহ তো তেনেকুৱা ৰং লৈ তুমি কি কৰিবা তোমালোকক সৰু ৰঙহে লাগে সৰু ল'ৰা নাপায় তেনেকৈ ক'বা তুমি তেনেকৈ কয় নেকি চৰি বুলি কোৱা আৰু এইফালে এটা গান মাৰি দিয়াচোন ভাল চাই গান নাজানা সি গান গাব লাজ কৰিছে কিন্তু সি গান গাই থাকে কিন্তু ঘৰত মই আপোনালোক কেতিয়াবা দেখুৱাম তেনেকুৱা কৰে নেকি তো ফ্ৰেণ্ডছ আপোনালোকক মই বেলেগ একো জেগা দেখুৱাব পৰা নাই যাম মই কেইদিনমান পিছত আপোনালোকক মই কিছুমান জেগাত মই মানে ব্লগ বনাম তো আপোনালোকে চাব আৰু ৰিচেণ্টলি মই ব্লগ চেনেলটো আৰম্ভ কৰিছোঁ তেনেকুৱা নতুনকৈ একো প্ৰগ্ৰেম কৰিব পৰা নাই তো মই কৰি আছোঁ আপোনালোকে চাই থাকিব আৰু এতিয়া মই তাৰমানে চকত যাব লাগে
লাকিক বোলে কিবা ৰং লাগে ৰং লাগিবই বোলে ৰং নিদিলে বোলে সি ভাত নাখায় কি ভাত নোখোৱা আজি তুমি ৰং নিদিলে ভাত নোখোৱা নেকি মোৰ ডাঙৰ ৰঙে আনি দিব লাগিব ডাঙৰ ৰং মিষ্টি দীঘল আনি দিব লাগিব দীঘল আনিলে মোক ভাত খাম হয় নেকি নহ'লে নোখা নহ'লে নাখাওঁ কিয় মোৰ ডাঙৰ ৰঙে আনি দিব লাগিব তাৰপিছতে ভাত খাম হয় নেকি এতিয়া ৰং আনি দিবই লাগিব তো গাইজ ৱেলকাম টু মাই চেনেল জহা ভোল তো আপোনালোকে মোৰ চেনেলটো চাই আছে জহা ভোল আৰু জহা ভোল চেনেলটো মই নামটো আপোনালোকক কিয় দিলোঁ মই আপোনালোকক কম পিছত কিন্তু কিছুমান কাৰণ আছে কাৰণ জহা ভোলটো খাবলৈ বহুত ভাল লাগে আপোনালোকে জানে তো জহা ভোলটো যদি আপোনালোকে খাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই থেংক ইউ আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যনটো আপোনালোকে প্ৰেছ কৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব তো কোৱা বাই বাই কোৱা আমাৰ চেনেলটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত বেলটো প্ৰেছ কৰি দিব আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এনেকৈ ক'বা তো আমাৰ মনো বহি আছে তাই কিবা ক'ব নেকি তাই হাঁহিয়ে থাকে দেখোন ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो কি হৈছে কিবা কোৱা কিবা ক তাই আকৌ ক'বই নোৱাৰে মই তাইক কৈছোঁ যে তুমি কিবা ক'ব লাগিব নক'লে কেনেকৈ হ'ব তো তাই কৈছে মই পিছত কম দিয়া লাহে লাহে তো আপোনালোকে কমেণ্টত জনাব কি ক'ব লাগে কি ক'ব নালাগে আৰু আমিতো নাজানো নতুন ব্লগ বনাই আছোঁ তো আপোনালোকে যাতে কমেণ্টত আমাক কুৱেশ্যন কৰিব পাৰে কিহৰ ওপৰত আমি ভিডিঅ'বিলাক বনাব লাগে কি আমি মানে ভিডিঅ' বনালে ভাল লাগিব আপোনালোকৰ তো ফ্ৰেণ্ডছ আপোনালোকে যাতে জনায় ঠিক আছে এই লাকি গাড়ীখন পৰি যাব গাড়ী পৰি যাব এই তাতে গাড়ী পৰিল তো হেল্ল' গাইজ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব এটা আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যাতে আপোনালোকে কমেণ্টত জনায় আমি যাতে আপোনালোকৰ পৰা অকণমান উৎসাহ পাওঁ তো আজিৰ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'লৈ আকৌ আপোনালোক লগ পাম বাই বাই টাটা